সো তুমি যদি এই কথাটো ধৰি থাকা ন যে কিয় এনেকুৱা কৰিলে কিয় তাই এইটো কৰিলে মই ইমানখিনি কৰিলোঁ তাই কিয় এইটো কাম কৰিলে তুমি তাৰ উত্তৰ নোপোৱা সো ইউ হেভ টু লেট ইট গো আৰু যেতিয়া এৰি দিবা ন তেতিয়াহে তুমি শান্তি পাবা কাৰণ এতিয়া কষ্ট তুমি পাই আছা কিয় কাৰণ তুমি এৰি দিব পৰা নাই ইফ ইট ৱাজ ছ' ইজি ফৰ হাৰ টু লেট ইউ গো ইউ শুড অলছ' থিংক দেট ৱে কেতিয়াবা এনেকৈ ভবাটো দৰকাৰী প্ৰয়োজনীয় যাতে আপুনি দুখ নাপায় যে তুমি তাইক যিমান ভাল পালা হয়তো তোমাৰ সমান তাইক কোনেও ভাল পাব নোৱাৰে আৰু এদিন নহয় এদিন তাই সেইটো ৰিয়েলাইজ কৰিব বাট এজ অফ নাও তোমাৰ যিখিনি ভাল পোৱা আছিলে সেইখিনি তুমি তাইক দিলা ন বাছ তাতে শেষ কিয় হ'ল কিয় পাৰিলে কিয় কৰিলে কি হ'ল সেইটোৰ উত্তৰ হয়তো তুমিও নোপোৱা ময়ো দিব নোৱাৰিম চ' এনেকুৱা প্ৰশ্নই নুসুধিবা যিটোৰ উত্তৰ তুমি কেতিয়াও নোপোৱা আৰু এনেকুৱা প্ৰশ্নৰ পিছতো নাযাবা যিটোৰ উত্তৰ নাপায় আকৌ তুমিয়ে হাৰ্ট হোৱা বা হয়তো তাৰ উত্তৰ পাই আকৌ তুমিয়ে হাৰ্ট হোৱা চ' জাষ্ট লেট ইট গো ইট ৱাজ এ চেপ্টাৰ যিটো তুমি পঢ়িলা এতিয়া নতুন চেপ্টাৰলৈ আগবাঢ়া উইচ ইজ ইয়ৰ লাইফ মানুহৰ লাইফত বহুত চেপ্টাৰ থাকে চ' দিছ ৱাজ ওৱান অফ দ্য চেপ্টাৰ লেট ইট গো এতিয়া নেক্সট চেপ্টাৰ আৰম্ভ কৰা ষ্টাডি কনচেনট্ৰেট অন ইয়ৰ লাইফ মেক ইয়ৰ চেল্ফ হেপ্পী ফুৰিব যোৱা এনজয় কৰা হেপ্পী থাকা তেতিয়া চাবা চব পজিটিভ হ'ব যিমান তুমি নিগেটিভ হৈ থাকিবা তোমাৰ লাইফত চব নিগেটিভ হৈ থাকিব চ' পজিটিভলি চব চিন্তা কৰা এটাই লাইফ মই হেপ্পী থাকিম মোৰ হেপ্পিনেছ দেখি মোৰ মা দেউতা হেপ্পী থাকিব চ' ষ্টাডি ৱৰ্ক হাৰ্ড ছেটেল ডাউন এণ্ড এনজয় ইয়ৰ লাইফ